তো নতুন মর্নিংতে স্বাগতম জানাইছো ওয়েলকাম ব্যাক টু মাই ইউটিউব চ্যানেল মাংসু দাস। আজি আপোনালোকে চাগে থাম্বনেল চাই গম পাইছে। আজি মই আপোনালোকক ফাষ্ট চাৰ্জিং কেনেকৈ কৰিব পাৰি, ফাষ্ট চাৰ্জ ধেমালি নহয়, ফাষ্ট চাৰ্জ কেনেকৈ কৰিব পাৰি মোবাইল ফোন, কম দামীয়ে হওক বা কিবাই হওক, কেৱল এটা এপ্লিকেশ্যন দি আপোনালোকৰ মোবাইলটো সাপোজ আপোনালোকৰ মোবাইলটো 5 ঘণ্টা লাগে চাৰ্জ কৰোঁতে, 2 ঘণ্টা 1 ঘণ্টা লাগে। তো এইটো এপ ডাউনলোড কৰিলে আপোনাৰ আধা ঘণ্টাতে হ'ব। তো বলক আমি ভিডিওটো আৰম্ভ কৰোঁ। ধেমালি নহয়, ফাষ্ট চাৰ্জ আপোনালোকৰ চাগে ভাবিয়ে মনটো খুব ভাল লাগিছে। ফাষ্ট চাৰ্জ ধেমালি নহয়, ফাষ্ট চাৰ্জ আপোনালোকে ভাবকচোন একবাৰ ফাষ্ট চাৰ্জ। তো আমি এপ্লিকেশ্যনটো ওলাই লওঁ। এইটো এপ্লিকেশ্যন আপোনালোকে ডাউনলোড কৰি ল'ব, ফাষ্ট চাৰ্জাৰ। মই ডেছক্ৰিপশ্যন বক্সত লিংকটো দি দিম, তাত যা আপোনালোকে ডাউনলোড কৰি ল'ব। এতিয়া এইটো আপোনালোকে অ'পেন কৰি ল'ব। ৰ'বক, মোৰ ডাটাটো অন হৈ আছে। ফাষ্ট চাৰ্জাৰ এইটোৱে হয়। এইটো চাওক, মোৰ বৰ্তমান 72%। এতিয়া আপোনালোকক এলাও আৰু দেনি আহিব। মোৰ এতিয়া নাই, মই এলাও কৰিছোঁ। এলাউটোত আপোনালোকে ক্লিক কৰিব। ক্লিক কৰি পেলাই আপোনালোকে প্লাগডাল সোমাই দিব চাৰ্জত। ৰ'বক, মই অলপমান দেখাই দিওঁ কেনেকৈ চাৰ্জ লয়। মই প্লাগডাল সোমাইছোঁ, ৰ'ব অলপমান, ৰ'বক প্লাগডাল সোমাইছোঁ। মোৰ চাৰ্জ ল'ব ধৰি দিছে বৰ্তমান। এইটো চাওক, এই চাওক চাৰ্জ ল'ব ধৰিছে। আৰু লগতে কালাৰটো সেই হৈছে নীলা, পিংক, তাৰমানে নীলা হৈছেতো, তাৰমানে আপোনাৰ মোবাইলটো চাৰ্জ লৈছে। আৰু ইমান ফাষ্ট চাৰ্জ, তাৰমানে এতিয়া আপোনালোকৰ অপটমাইজিং বুলি আহিব। মই আগতে অপটমাইজিং কৰিছোঁ। অপটমাইজিংটো ক্লিক কৰি দিব, আপোনালোকৰ একদম ফাষ্ট চাৰ্জ হ'ব। আৰু আপোনালোকে একদম হেৰান ধেমালি ফাষ্ট চাৰ্জ আপোনালোকৰ ভাবিয়ে কিবা লাগিছে চাগে। তো যদি ভিডিওটো চাই ভাল লাগিছে লাইক কৰিব, শ্বেয়াৰ কৰিব, লগতে ছাবস্ক্ৰাইব কৰিব। ঠিক আছে, আমি ভিডিওটো সমাপ্ত কৰোঁ। ধন্যবাদ।